মই অসম গণ পৰিষদৰ 20 নং মতনগুৰি পৰিষদৰ সমষ্টিৰ মোক দলে প্ৰক্ষেপ কৰিছে আৰু সেয়ে মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী। মই দলৰ প্ৰাৰ্থী পোৱাৰ লগে লগে সকলো মানুহ একদম জকি উঠিছে আৰু সকলোৱে মানে মোক ছাপোৰ্ট কৰিছে আৰু মই জয় হোৱাটো নিশ্চিত। একেলগে মিত্ৰজোঁটত আছিল এজিপি, ইউপিপিএল আৰু বিজেপি, তাৰ মাজত আজি পৃথকে পৃথকে নমিনেশ্যন দিব লগা হৈছে। নাই, সেইটো আমাৰ দলীয়ভাৱে আমি সিদ্ধান্ত লৈছোঁ। দলীয় সিদ্ধান্তৰ কাৰণে আমি সেইটো কৰিছোঁ। পৰৱৰ্তী সময়ত কি হ'ব? মিত্ৰতাৰ দিশে যাবনে না এনেকৈয়ে থাকিব বিধানসভাত? সেইটোতো পৰৱৰ্তী বিধানসভাত আমি এতিয়া গম পোৱা নাই, মিত্ৰতাই হ'ব। বিজেপি প্ৰাৰ্থীগৰাকী যিহেতু ৰানিং এমও আছিলে, তেওঁ 2টা টাৰ্ম হয়, যথেষ্ট উন্নয়ন কৰিছিল বুলি তেওঁলোকে দাবী কৰে। এই সময়ত আপোনালোকৰ ইউপিপি হ'ব বা মতনগুৰি সমষ্টিবাসী কি আঁকোৱালি ল'ব বুলি ভাবে? ইয়াৰ সমস্যা, BTDৰ সমস্যা বহুত সমস্যা। এই সমস্যা সমাধানৰ কাৰণে মই কোকৰাঝাৰত যিটো আমাৰ হেৰি আছে, সদন আছে, তাত মই সজোৰে প্ৰতিবাদ কৰিম যে আমি মানে অসমৰ মানুহে কোনো সা সুবিধা পোৱা নাই আৰু আজি তেওঁলোকে 17 বছৰ হাগ্ৰামা মহিলাৰী আৰু এইটো কৰিছে, কিন্তু আমি আমাৰ উন্নতি একো হোৱা নাই আৰু আমাৰ যিখিনি মাটি বাৰীৰ সমস্যা আছে সেই সমস্যাবিলাক একো সমাধান হোৱা নাই। সেইটোৰ কাৰণে মই আমাৰ দলৰ পৰা মোক প্ৰক্ষেপ কৰিছোঁ। এই মুহূৰ্তত ৰাইজক কি আহ্বান জনাব? এই মুহূৰ্তত মই ৰাইজক ক'ম যে আমি সেইবিলাক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মই তাত সজোৰে প্ৰতিবাদ কৰিম আৰু মোৰ লগত সকলো ৰাইজ ওলাই আহিছে।